Guys, welcome back to Jyotish Blog YouTube channel. কি খবৰ আপোনালোকৰ নিশ্চয় খবৰ ভালে মোৰ খবৰ ভালে আৰু বহুত দিন মানে মই ভিডিও দিব পৰা নাই আজি এটা ভিডিও এটা লৈ আহিছো আপোনালোকে চাই ভাল পাব আৰু ঘৰত আপোনালোকে নিজে ট্ৰাই কৰিব পাৰিব এটা মই ভেজ ৰোল বনাম আৰু ভেজ ৰোলৰ ৰেচিপি আজি মই এনেকৈ ভিডিও নিদিও সাধাৰণতে কিন্তু কিনো মন গ'ল এটা ভেজ ৰোল বনাবৰ কাৰণে আপোনালোকেও নিশ্চয় ভাল পাব কিচেন ৰেচিপি ভেজ ৰোল আৰু ভেজ ৰোলৰ পৰা এগ ৰোলো কৰিব পাৰে চাওক এই ভিডিওটো সম্পূৰ্ণ কৰি স্কিপ নকৰা কৰি আৰু আপোনালোকে ঘৰতে বনাব পাৰে বলক ভিডিওটো আৰম্ভ কৰোঁ পোনপ্ৰথমতে গাজৰ আৰু বন্ধাকবি লাগিব তাৰপিছত এনেকৈ কাটি ল'ব লাগিব কাটি লৈ এটা পিঁয়াজ কাটিব লাগিব লগত আৰু পিঁয়াজটো কাটাৰ পিছত এনেকৈ ৰেডি কৰি ল'ব বস্তুখিনি তাৰপিছত টাৱাখন দিব টাৱাখন দি পিনে অলপ ৰিফাইন তেল দিব ৰিফাইন তেল দি পিনে আপোনালোকে গৰম হোৱালৈ ৱেইট কৰিব তাৰপিছত পিঁয়াজখিনি দিব প্ৰথমতে তাৰপিছত আপোনালোকে গাজৰখিনি দিব গাজৰখিনি দিয়াৰ পিছত বন্ধাকবিখিনি একেলগে মিক্স কৰি পেলাই ফ্ৰাই কৰি দিব তাৰপিছত এনেকৈ হৈ থাকিব ফ্ৰাই তাৰপিছত ইয়াতে আপোনাৰ লগত অলপ সময় ফ্ৰাই কৰি থাকিব অলপ জুই উঠিব ফ্ৰাই কৰি অকণমান টাইম ৱেইট কৰিব তাৰপিছত হালধি নিমখ অকণ দিব তাৰপিছত ইয়াৰ ফ্ৰাই কৰি আপোনালোকে ইয়াতে অলপমান টমাটৰ চচ দি দিব তাৰপিছত অলপ মই চয়া চচো দিলোঁ আপোনালোকে চয়া চচ দি দিব তাৰপিছত তেনেকৈ ৰেডি কৰি ল'ব ইয়াতে অলপ ময়দা মাৰিব ময়দাত অলপ নিমখ দি দিব নিমখ দি পিনে অলপ চেনি দিব পাৰে আপোনালোকে চেনি দিব আৰু অলপ ৰিফাইন অইল দিব অলপমান আৰু পাৰে যিটো কণী এড কৰিব পাৰে মই কণী চনি দিয়া নাই এনেকৈ ময়দাখিনি এড কৰি লৈছোঁ মই এড কৰাৰ পিছত এনেকৈ পানী দি পিনে মই ময়দাখিনি লগাম আৰু এনেকৈ 10-15 মিনিটৰ কাৰণে থৈ দিম তাৰপিছত 10-15 মিনিট পিছত মই আকৌ ময়দাটো আকৌ মাৰিম তাৰপিছত চফ্ট হৈ যাব বস্তুটো মই আকৌ 15 মিনিট পিছত ময়দাটো মাৰি আছোঁ তাৰপিছত ময়দাটো চফ্ট হয় তাৰপিছত আপোনালোকে সৰু মানে লাড্ডু বনাই ল'ব আৰু এনেকৈ মাৰি সৰু লাড্ডু বনাব টাৱাখন পাতিব টাৱাখন পাতি আপোনালোকে গেছটো দিব পাছত এনেকুৱা চাইজৰ লাড্ডু বনাই ল'ব তেতিয়া আপোনাৰ মানে ৰোলৰ কাৰণে বেষ্ট এনেকুৱা সৰু পাঁচটা বনাই লৈছোঁ মই যিহেতু 5টা ৰোল বনাম এনেকৈ 5টা লাড্ডু বনাই ল'ব আৰু পাতিখন অলপ ডাঙৰকৈ বেলিব তেতিয়া হৈ যাব তাৰপিছত এনেকৈ মেৰাই দিব ৰোলটো হৈ গ'ল ৰোল কেনেকুৱা লাগছে ছাৰ খুৰী আপুনি খাইছে নাই এতিয়া খাবহে কেনে লাগছে বাবু কেনেকুৱা বনাইছো বাবু কেনেকুৱা পালে ৰোলটো দেখিলে পট বনাই দিলোঁ ৰোলটো আপোনালোকে ঘৰত মানে গাজৰ আৰু বন্ধাকবিৰে ৰোল বনাব পাৰে আৰু লগত যদি আপুনি এগ ৰোল খাব বিচাৰে কণীটো এড কৰি দিলেই হ'ল একো নাই কেনেকুৱা পালে ক'ব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এনেকুৱা ব্লগ ভিডিঅ' বা ৰেচিপি ভিডিঅ' আহি থাকিব আপোনালোকে চাই থাকিব আৰু মোক সদায় মৰম কৰি থাকিব নিশ্চয় আগন্তুক দিনত মই ভাল ভিডিঅ' দিয়াৰ চেষ্টা কৰিম বাই নেক্সট ভিডিঅ'ত লগ পাম বৰপতা হ'লে